অসমৰ জোৱাই হ'ল অভিনেতা আশিক বিদ্যাৰ্থী। ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে সম্পূৰ্ণ হ'ল বিয়া। অসমৰ জোৱাই হ'ল প্ৰখ্যাত অভিনেতা আশিক বিদ্যাৰ্থী। অসমৰ জীয়ৰী ৰূপালী বৰুৱাৰ সৈতে সম্পূৰ্ণ হ'ল অভিনেতাগৰাকীৰ বিবাহ। বৃহস্পতিবাৰে কলকাতাৰ এটা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে সম্পূৰ্ণ হ'ল আশিক বিদ্যাৰ্থীৰ বিবাহ। উল্লেখ্য যে কেৰালাত জন্মগ্ৰহণ কৰা ৬০-বৰ্ষীয় অভিনেতাগৰাকীয়ে হিন্দীৰ লগতে তেলেগু, বঙালী, মালায়ালাম আদি আন বহু ভাষাৰ ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। অভিনয় দক্ষতাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে গুৱাহাটীৰ নিবাসী ৰূপালী বৰুৱাৰ কলকাতাৰ ফেশ্বন ষ্টৰৰ সৈতে জড়িত হৈ আছে। কলকাতাতে তেওঁলোকৰ প্ৰথম চিনাকি হৈছিল। অৱশেষত দুয়ো বিবাহপাশত আবদ্ধ হয়। তেওঁলোকক যুগ্ম জীৱনৰ শুভেচ্ছা জনালো।